হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালে। আমি আজি তিনিওটায়ে কথা পাতি আছোঁ, ল'ৰা ছোৱালী আৰু মই, আৰু মানুহজনে আছে পাকঘৰত। আজি মানুহজনে কৈছে তোমালোকে আজি কথা পাতি থাকা, আজি মই পাকঘৰৰ গোটেইখিনি কৰিম। কিন্তু কৰিব দিব পাৰি জানো? তেখেতে এখন হাতেদি কি বনাব? গতিকে যোগাৰটোতো মই কৰি দিব লাগিবই। গতিকে আপোনালোকক দেখাওঁ বোলক কি বনায়। চানা মাছ আছে ফ্ৰেণ্ড, চানা মাছ আদা আৰু পিঁয়াজৰ ঠাৰিৰে বনাব বোলে। সেয়ে মই ধুই পখালি মিক্সিত মাৰি মিহি কৰি দি দিওঁ। তেখেতে বনাব আজি তিনিওটায়ে মানে ল'ৰা ছোৱালী আৰু মানুহজনে ঘৰতে আছে, বন্ধ দিছে মেৰী খ্ৰীষ্টমাছৰ কাৰণে। আজি সিহঁত তিনিওটাই ঘৰতে আছে। গতিকে মোক ওলাই আজি ৰেষ্ট দিয়ে, কিন্তু ৰেষ্ট কেনেকৈ দিব? মইতো নকৰিলে নহ'বই, তেখেতেতো নোৱাৰেই এখন হাতেদি। গতিকে মই যোগাৰটো কৰি দিলে তেখেতে আৰামছে বনাব। গতিকে কি বনাই দেখাই থাকিম আজি, চাই থাকক। এখেতে মানে মোৰ কেমেৰাত দেখি নাচায়ে, বহুত লাজ কৰে, আৰু সেয়েহে মই আজি লাজটো ভাঙি দিম বুলি ভাবিছোঁ। কণীৰ বাকলিও তেখেতে গুচালে, এখন হাতেদিয়ে গুচালে। আমিতো এখন হাতেদি নোৱাৰিম ফ্ৰেণ্ডছ। তেখেতে সুন্দৰকৈ গুচাইছে বাকলিটো, আৰু এতিয়া এই নিমখ ৰংগুৰা দিছে, ভাজি আছে মাছখিনি, আৰু তেখেতে মোক কেমেৰাটো লৈ যাব দি আছে। কেমেৰাৰ আগত একো নকয়, মনে মনে থাকে। চাওকচোন। হ'ব দিয়ক, কি নাম দে আদা আৰু আদা জালখন খাবলৈ চাগে ভালেই হ'ব, কালাৰ ধুনীয়া হৈছে। গতিকে আজি দুপৰীয়া আদা জাল হ'ব, আৰু আপোনালোকে আশীৰ্বাদ কৰিব দেই, আমি যাতে এনেকৈ হাঁহি মিলি জুলি ভিডিঅ' বনাই যাব পাৰোঁ। আগলৈ এটা নতুন ভিডিঅ' লৈ আহিম। বাই বাই।